হয় নমস্কাৰ, মই উপস্থিত আছোঁ আমাৰ ভাঙা টিভি লাইভত। আৰু আজি আমি মানে এওঁলোকে মানে আলোচকাত মই উপস্থিত আছোঁ। আৰু আলোচকাত মানে ভেলাঘৰ এটা বনাইছে লোকসকলে, ল'ৰাবিলাকে মানে। আৰু ইয়াতে মানে এওঁলোকে কি কৰিব মই তেওঁলোকক সুধিম, তেওঁলোকে নিশ্চয় ক'ব। আৰু মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকৈ মানে তেওঁলোকে কৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, আৰু তেওঁ কি ধৰণে মানে এছঅ'পিখন মানে হেৰি কৰিছিলে, সেইখিনি গোটেইখিনি কথা সুধিম আৰু এওঁলোকে ক'ব। হয় তোমাৰ নামটো কি? হয় নমস্কাৰ, মোৰ নাম ডিম্পল জ্যোতি মৰম, আৰু মই আমাৰ উপস্থিত আছোঁ আলোচকাত। আৰু আমি ভেলাঘৰটো বনাইছোঁ। মানে মই যেতিয়া মানে ভেলাঘৰত মানে বাছ চুৰ কৰিব বা হেঙাৰ চুৰ কৰিব যাম, তেতিয়া মানে মই লগত লৈ যাওঁ মোৰ চেনিটাইজাৰ আৰু এখন মাস্ক, আৰু মানে মোৰ যিখন ভেকচিন লৈছোঁ সেইখনৰ মানে ডুপ্লিকেট কপিটো লৈ যাওঁ, অৰিজিনেলটো লৈ নাযাওঁ। কাৰণ ভেলাঘৰত বাছ চুৰ কৰিব বা হেঙাৰ চুৰ কৰিব যাওঁতে মানে মই খালে ডুঙে পৰিব পাৰোঁ মাল চাল খাই কিনে। তাৰ কাৰণে মই মানে অৰিজিনেলটো লৈ নাযাওঁ, ডুপ্লিকেটটো লৈ যাম। হয়, মই এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু তেওঁ ধুনীয়াকৈ ক'লে মানে তেওঁ কি লৈ যাব আৰু কি লৈ নাযায় গোটেইখিনি তেওঁ ক'লে। আৰু এনেকুৱাকৈ আপোনালোকেও মানি চলিব, নিশ্চয় ভাল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাটো সকলোৱে মানি চলিব, কাৰণ নিজৰ কাৰণে ভাল। আৰু যদি মানে গৃহস্থই মানে ধৰি পেলাই মানে মাৰেও, তেতিয়াহ'লে ভেকচিন কপিটো দেখুৱাই দিব, তেওঁলোকে নিশ্চয় এৰি দিব। মানে কাৰণ তেওঁৰ মানে মাস্ক আৰু চেনিটাইজাৰ লৈ যোৱাৰ কাৰণটো হ'ল তেওঁৰ কৰোণাও হৈ থাকিব পাৰে। তাৰ কাৰণে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপটো লৈছে। আপোনালোকেও ভালদৰে মানে এই পদক্ষেপটো মানি চলিব। থেংক ইউ। ভাঙা টিভি লাইভলৈ আপোনালোকে এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ। থেংক ইউ। জয় আই অসম।